আমি গোটেই বিটিসি জুৰি আমি 10টা সাব ডিভিজন এৰিয়াত আমি বিটিসি চৰকাৰৰ দ্বাৰাই আমি উদযাপিত কৰিছোঁ। বিৰাট এটা ঐতিহাসিক আৰু আৱেগিক এটা মুহূৰ্ত। ইতিমধ্যে পৰ্বতঝৰাটো আমি নতুনকৈ বিটিসি গঠন হোৱাৰ পিছত আমি যিহেতু সাব ডিভিজন পাবলৈ সক্ষম হৈছোঁ, আমি বিটিসিটো পৰ্বতঝৰাটো প্ৰথমবাৰৰ কাৰণে আমি এই উদযাপন মহকুমাৰ অন্তৰ্গত আমি এখন উদযাপন আমি আৰম্ভ কৰি আছো আমি ইতিমধ্যে আমাৰ আজিৰ চৰকাৰীভাৱে যি কাৰ্যসূচী এই কাৰ্যসূচী ইতিমধ্যে প্ৰায় আমাৰ অতিক্ৰম হৈ গৈছে আৰু এতিয়াও মাত্ৰ আমাৰ কেন্দ্ৰীয়ভাৱে কোকৰাঝাৰত যিহেতু শ্ৰীযুত হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উপস্থিতিত আজি কেন্দ্ৰীয়ভাৱে আমি কোকৰাঝাৰৰ পৰা উদযাপিত কৰিছোঁ আৰু এইটো আমাৰ হৈ আছে প্ৰগ্ৰেমটো হৈ আছে আজিৰ এই দিনতে এই অতি এটা অস্পিচিয়াছ আৰু এটা গৌৰৱৰ দিন এই বিটিসি একৰ্ডৰ 24তম একৰ্ডৰ দিনতেই আমি পুনৰাই বিটিসিত বিপিএফৰ চৰকাৰৰ নেতৃত্বত আমি অসম বিটিসিত বসবাস কৰা প্ৰত্যেকজন ভূমিহীন ব্যক্তিক আমি ভূমি দিয়াৰ আমাৰ যি পৰিকল্পনা আছিলে আমাৰ যি প্ৰতিশ্ৰুতি আছিলে সেইটো আমি শুভাৰম্ভ কৰিম আৰু আমাৰ বিটিসিত বসবাস কৰা 50,000 যুৱতীসকলক আমি এককালীন সাহায্য এখেতসকলৰ আত্মনিৰ্ভৰ কৰিবৰ কাৰণে নিজৰ ভৰিত নিজে থিয় হৈ নিজৰ আত্মনিৰ্ভৰ প্ৰগ্ৰামৰ জৰিয়তে আমি 2 লাখ টকাকে আমি আৰ্থিক সাহায্য আগবঢ়াম ইয়াত আমাৰ গোটেই প্ৰায় এটা সমষ্টিত 850 জনকে আমি গোটেই 40টা সমষ্টিত আমি আত্মসহায়ক গোটসমূহক আমি 15,000 টকাৰ আমি আজি শুভাৰম্ভ কৰিম আৰু আমাৰ 50,000 আমি আই মাতৃসকলক তথা আমাৰ বয়োজ্যেষ্ঠ ব্যক্তিসকলক আমি 10,000কে এককালীন আৰ্থিক সাহায্য আমি আগবঢ়াম আৰু তাৰৰ লগতে আমি আৰু আমাৰ গোটেই বিটিসিত আৰু 50,000 আমি স্বনিৰ্ভৰশীল আঁচনিৰ জৰিয়তে আমি আৰু 50,000 উদ্যমী আমাৰ যুৱক যুৱতী তথা ব্যক্তিসকলক নিজৰ ভৰিত কোনোবাই স্মল স্কেলৰ বিজনেছ কৰে কোনোবাই হাট বজাৰ কৰি পেলাই নিজৰ সংসাৰ পোহপাল দি আছে এই সকলোখিনিক সাঙুৰি লৈ গোটেই বিটিসি দ্বাৰা আমি আজিৰ দিনতেই আমি 50,000 এনেকুৱা ব্যক্তিক আমি 10,000 টকাকে আমি আৰ্থিক সাহায্য প্ৰদান কৰিম আমাৰ যি উদ্দেশ্য যে আৰু পৰিকল্পনা বিটিসিক সুগঠিত আৰু উন্নয়নশীল আৰু শক্তিশালী এখন বিটিসি কৰাৰ কাৰণে শ্ৰীযুত হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত আমি যি পৰিকল্পনা কৰিছোঁ এই পৰিকল্পনা আমি এই 100 দিনীয়া আপোনালোকে সবে জানে আমি 100 দিনীয়া আমাৰ যি চৰকাৰ ইতিমধ্যে অতিক্ৰম কৰিছে এই 100 দিনীয়াৰ ভিতৰতেই আমি এই সকলোবিলাক পৰিকল্পনাসমূহ ৰূপায়ণ কৰিবলৈ সক্ষম হৈছোঁ তাৰ কাৰণে আমি শ্ৰীযুত হাগ্ৰামা মহিলাৰী বিটিসিৰ মাননীয় চিফ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক আমি অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বাইদেউ দেখা গৈছে যে বিটিসি হোৱা প্ৰায় 24 বছৰ হ'ল এতিয়ালৈকে ফুলফিল নহ'ল এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰক আশা কৰিব নে কেন্দ্ৰীয় চৰকাৰে ইয়াক ফুলফিল কৰিব বিটিসি গঠন হোৱা আমাৰ 24 বছৰ হৈ গ'ল তাৰে ভিতৰত 20 বছৰ আমি তাৰমানে 5টা টাৰ্ম আমি ইলেক্টেড চৰকাৰেৰে আমি গণতান্ত্ৰিকভাৱে ইলেক্টেড চৰকাৰেৰে আমি অতিক্ৰম কৰিছোঁ 20 বছৰ আমি অতিক্ৰম কৰিছোঁ এইখিনি সময়ত আমাৰ বিপিএফ চৰকাৰৰ যি আমি বিটিসিৰ কাৰণে আনিবলগীয়া আমাৰ যি প্ৰতিশ্ৰুতি আছিলে আমি দফে আমি আগুৱাই গৈ আছোঁ কিছুমান ডিপাৰ্টমেণ্ট আছে যিবিলাক ডিপাৰ্টমেণ্ট ইতিমধ্যে আমাক অৰ্পণ কৰা নাই তাৰ ভিতৰত অন্যতম হোম ডিপাৰ্টমেণ্ট তথা পুলিচ ডিপাৰ্টমেণ্ট যিটো ডিপাৰ্টমেণ্ট এই ডিপাৰ্টমেণ্টটো আমি পাবলৈ সক্ষম হোৱা নাই আৰু অহা দিনবিলাকত আমি আমাৰ কিছু সংখ্যক থকাৰ বাহিৰে প্ৰায় হোম আৰু ফাইনেন্সটো আমি সুকীয়াকৈ নোপোৱাৰ ক্ষেত্ৰত আমি বিটিসিৰ উন্নয়ন কৰাৰ ক্ষেত্ৰত আমাৰ কিছু
আমি অসম চৰকাৰৰ ওপৰত ডিপেণ্ড কৰিবলগীয়া হয় অহা দিনবিলাকত এইটোৰো পৰিকল্পনা কৰা হৈছে BTCত হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত শক্তিশালী চৰকাৰ গঠন ইতিমধ্যে হৈ গৈছে অহা 5 বছৰত আমি যদিওবা ফাইনেন্স ডিপাৰ্টমেণ্টটো আমি ফুল প্ৰেজেণ্টলি আমি BTCত আনিব পৰা নাই তথাপিও শ্ৰীযুত হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত আমি শক্তিশালী চৰকাৰৰ নেতৃত্বত অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰৰ পৰা আমাৰ পাবলগীয়াখিনি আমি আদায় কৰিব